প্ৰকাশ লাইভৰ বিশেষ বাতৰি শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ অসমৰ লগতে যোৰহাট জিলা আৰু শিৱসাগৰৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জনজীৱনলৈ কঢ়িয়াই আনিছে এক চৰম বিপৰ্যয়। এই বিপৰ্যয়ৰ সময়ত যোৰহাট জিলাৰ ৰেড ক্ৰছ ছ'চাইটি আৰু বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ সদস্যসকলে আজি মোকালনি মিচিং গাঁৱৰ লগতে টিয়কৰ ওপৰ হগুনপাৰা গাঁৱৰ বানাক্ৰান্তসকলৰ কাষ চাপি তেওঁলোকৰ দুখ দুৰ্দশাৰ বুজ লয়। এতিয়া আমি আহি আছোঁ মোকালনি মিচিং গাঁৱলৈ আৰু আপোনালোকে দেখিছে ইয়াত পানী পানী আৰু পানী, চাৰিওফালে মাত্ৰ পানী আৰু এই পানীৰ মাজত আপোনালোকে ঘৰবিলাক দেখিছে প্ৰায় মুধচলৈকে পানী আৰু মানুহৰ কি অৱস্থা। আচলতে এই 21 শতিকাটো স্বাধীনতাৰ 73 বছৰ পিছতো ভাৰত চৰকাৰে যে অসমৰ এই বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিলে, তাৰ লগতে অসমৰ সম্পদ লুণ্ঠনৰ বাহিৰে যে ভাৰতৰ ৰাষ্ট্ৰীয় চৰকাৰখনে যে অসমৰ মানুহবিলাকৰ জনসাধাৰণৰ প্ৰকৃত যি সমস্যা, এই সমস্যাৰ যে কোনো মূল্য নিদিলে বা নিদিয়ে, তাৰ প্ৰমাণ কিন্তু এয়া আপোনালোকৰ সন্মুখত। গতিকে সময় আহি পৰিছে জাতিৰ স্বাৰ্থত, জাতি ৰক্ষাৰ স্বাৰ্থত আমি এটা কথা মনত ৰাখিব লাগিব যে কাক আচলতে আমি আঞ্চলিকতাবাদী যিবিলাক শক্তিয়ে অসমক ভাল পায়, অসমীয়াক ভাল পায়, নিজৰ খিলঞ্জীয়া মানুহখিনিক ভাল পায়, সেই মানুহখিনিৰ বাহিৰে বেলেগ মানুহক যে আমি প্ৰশ্ৰয় দিব নালাগে। ধৰ্মৰ নামত যে ভাগ ভাগ কৰি পেলাই আমাৰ অসমীয়া মানুহখিনিক বেলেগ বেলেগ পৃথকীকৰণ কৰাৰ এটা বৃহৎ ষড়যন্ত্ৰ চলি আছে, সেই কথা আমি বাৰে বাৰে উপলব্ধি কৰিছোঁ। এই মুহূৰ্তত আমি বাৰে বাৰে ক'ব খুজিছোঁ যে এই পানী আৰু পানীৰ মাজত জনসাধাৰণৰ যি দুৰ্বিষহ যিটো তেওঁলোকৰ জীৱন যাত্ৰা, সেই জীৱন যাত্ৰাৰ প্ৰতি চৰকাৰ আৰু প্ৰশাসনে চকু দিয়ক, অন্যথা কিন্তু অসমীয়া জনসাধাৰণে আপোনালোকক অভিশাপ দিব, তাতকৈ কিন্তু আপোনালোকে একো লাভ নকৰে। ধন্যবাদ। জয় আই অসম। যোৰহাট জিলাৰ ৰেড ক্ৰছ ছ'চাইটিৰ বিষয়ববীয়াসকলৰ লগতে বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলাৰ সচিব সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকি বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু বান পৰিস্থিতিৰ বুজ লয়। প্ৰকাশ লাইভৰ সংবাদদাতাও সেই স্থানত উপস্থিত আছিল আৰু পশুধনসমূহৰ লগতে মানুহৰ দুৰ্বিষহ জীৱন যাত্ৰাৰ এক সাক্ষী হৈ ৰ'ল। পৰৱৰ্তী সময়ত বীৰ লাচিত সেনা অসম আৰু ৰেড ক্ৰছ ছ'চাইটিৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলে এই অঞ্চলসমূহত বিভিন্ন টাৰ্পলিনেৰে টেণ্ট নিৰ্মাণ কৰি তেওঁলোকে অস্থায়ী শিবিৰ প্ৰতিষ্ঠা কৰি এই বানাক্ৰান্তসকলৰ সহায় হোৱাকৈ কিছু কাম কৰাৰ চেষ্টা কৰিলে। আমি এতিয়া উপস্থিত আছোঁ আমগুৰি সমষ্টিৰ মোকালনি মিচিং গাঁৱত। চাৰিওফালে পানী, মানুহৰ দুৰ্দশাৰ সীমা সংখ্যা নাই। প্ৰত্যেকজন মানুহে এতিয়া হাঁহ হুমুনিয়াহ কৰাৰ বাহিৰে কোনো উপায় বিচাৰি পোৱা নাই। এই সময়ছোৱাত যোৰহাট জিলা ৰেড ক্ৰছ ছ'চাইটিয়ে এটা আমাৰ লগত বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতসকলৰ আৰু আমাৰ সহযোগত তেখেতসকলে কিছুমান টাৰ্পলিন, কিছুমান অস্থায়ী শিবিৰ নিৰ্মাণৰ কাৰণে কিছুমান ত্ৰিপাল দিছে। সেই ত্ৰিপালেৰে আমি ইতিমধ্যে এই অঞ্চলৰ যিসকল লোক তেখেতসকলৰ লগত লগ লাগি আমি অস্থায়ী এটা শিবিৰ নিৰ্মাণ কৰি দিছোঁ। ইয়াত যিমান পাৰি অন্ততঃ কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ আমি প্ৰচেষ্টা চলাইছোঁ। আৰু এটা কথা ইয়াতে কৈ দিওঁ, যিহেতু চৰকাৰে কৈছিলে এইবাৰ বানপানী নহয়, এইবাৰ মাথাউৰি নাভাঙে, তাৰ বিষয়ে এইখন চৰকাৰেতো বহুত কথা কয়। শাক পাচলি যেতিয়া স্থানীয় লোকৰ কৃষকৰ যেতিয়া শাক পাচলি কৰোণা কালত যেতিয়া নষ্ট হৈছিলে, সেই সময়ত কৃষিমন্ত্ৰীয়ে কৈছিলে যে শাক পাচলিবোৰ মই খাই পেলালেহে হ'ব। ঠিক তেনেকৈ বিগত সময়ছোৱাত এই জলসিঞ্চন মন্ত্ৰী কেশৱ মহন্তই কৈছিল যে বানপানী নাহে আৰু এইবাৰ মাথাউৰি নিচিগে। তেওঁলোক হৈছে পাৰ্গত লোক, তেওঁলোক হৈছে এক্সপাৰ্ট। চ' এক্সপাৰ্ট মানুহৰ পৰা যিবিলাক এক্সপাৰ্ট কমেণ্ট আমি শুনিলোঁ, সেই কথাখিনি আমি শুনিলোঁ, কিন্তু জনসাধাৰণে বা ৰাইজে বা দল সংগঠনসমূহে বা ৰেড ক্ৰছ ছ'চাইটিৰ দৰে বৃহৎ অনুষ্ঠানে ৰাইজৰ কাষ চাপি কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে। তাৰ বাবে আমি ৰেড ক্ৰছ ছ'চাইটিৰ যোৰহাট জিলা সমিতি, যোৰহাট জিলাৰ যিসকল বিষয়ববী আছে তেওঁলোকক অন্তৰৰ ভিতৰৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই প্ৰকাশ লাইভক ধন্যবাদ জনাইছোঁ যে ইমান ভিতৰুৱা অঞ্চলত আহি বাতৰি পৰিৱেশন কৰাত তেওঁবিলাকে আমাক সহযোগ কৰিছে। আজি আমি যোৰহাট জিলা ৰেড ক্ৰছ ছ'চাইটিয়ে আজি মোকালনি মিচিং গাঁৱত আজি যিটো দুৰৱস্থা দেখিলোঁ পানীৰ, আমিতো ভয় খাইছোঁ মানুহবিলাক কেনেকৈ আছে। কিন্তু যাই যি নহওক, আমাৰ লগত এই দুৰ্যোগৰ সময়ত ৰাইজে আমাক সহায় সহযোগ জনাইছে আৰু আমি ইয়াত
বীৰ লাচিত সেনাৰ সচিব শ্ৰী সিদ্ধাৰ্থ বৰুৱাৰ সৈতে আমি ইয়াত সহযোগত আমি ইয়াত আহিছোঁ আৰু আমি ৰাইজক এটা সামান্য সহায় সহযোগৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। নাজানো আমি কিমান কৰিব পাৰিছোঁ আৰু আগন্তুক দিনতো আমি ৰাইজৰ লগতে থাকিম আৰু ৰাইজৰ দুৰ্যোগৰ ব্যৱস্থাত আমি সহায় সহযোগৰ হাত আগবঢ়াম। ধন্যবাদ। আমি বৰ্তমান ৰেড ক্ৰছ ছ'চাইটি যোৰহাট ডিষ্ট্ৰিক্টে যেতিয়া আগন্তুক দিনত আমাৰ ষ্টেটৰ আমি জনাই আহিছোঁ যে আমাৰ এইটো অঞ্চলত খুব দুৰ্যোগ হয়, সেইটো কাৰণে তেখেতসকলে দুৰ্যোগ প্ৰশমিত কৰিবৰ কাৰণে প্ৰথম অৱস্থাত যাতে পশুধন, আপুনি এইফালে একবাৰ কেমেৰাটো ঘূৰাই দিয়ক, পশুধনৰ অৱস্থা কেনেকুৱা হৈ আছে, একবাৰ কেমেৰাটো ঘূৰাই দি দেখুৱাওক পশুধনৰ অৱস্থা কেনেকুৱা হৈ আছে। সেই পশুধন আৰু মানৱ দুয়োটাই সমানে বাচিব লাগিব। পশুধনৰ যদি আজি কিবা এটা বেমাৰ বিপদে এই মানুহসোপাৰ কি হ'ব? তো প্ৰথম সেইসোপাক বচাব লাগিব, সেইসোপাক বচাই মানুহসোপাক সুৰক্ষিতভাৱে থাকিব লাগিব। আজি বৰষুণ আহিলে কি হ'ব? সেই মানুহসোপাক ক'ত যাব? তো থাকিব পৰা এটা সৰু ব্যৱস্থা কৰিব পাৰে। প্ৰথম অৱস্থাত আমাৰ প্ৰথম টাৰ্পলিনৰ ষ্টেটৰ পৰা আহিছে আৰু সেইবিলাক আমি সুকলমে চব জেগাতে এনেকৈ সৰু সৰু টেণ্ট বনাই যাতে মানুহবিলাকে অকণমান সময়ৰ কাৰণে যদি হয় সকাহ পাব পাৰে। যোৰহাট জিলাৰ ৰেড ক্ৰছ ছ'চাইটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে যোৰহাট জিলাৰ বীৰ লাচিত অসমৰ দুইটি হেৰিকে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এনেকুৱা বানপানী পৰিস্থিতি হৈছে, আপোনালোকে দেখিবলৈ পাইছে, পশু পক্ষী মানুহ থাকিবলৈ আমাৰ জেগা নাইকিয়া হৈছে। আমি এতিয়া আছোঁ হেৰিত 2 নম্বৰ মথাউৰিত, কিন্তু আমি ওপৰ চেগুনপৰাত পানীৰ সোঁতটো বৰ বেছি হৈছে। সোঁত বেছি হোৱাৰ কাৰণে আমি যাবলৈ সাহস কৰিব পৰা নাই আৰু সেইটো কাৰণে তাৰ পৰা কিছুমান মানুহ সদায় পানীৰ লগত খেলি থকা আৰু সৰু নাও লৈ মেলি আহিছে। তো তেখেতসকলকে আমি আমাৰ ৰেড ক্ৰছৰ ফালৰ পৰা যিমানবিলাক টাৰ্পলিন আহিছিলে তেখেতসকলক সেই টাৰ্পলিন ইয়াতে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলে তাত নিজে টেণ্ট সাজি ল'ব